কেলেংকাৰী ঠিকে যেতিয়া মই ঘৰত আহিলোঁ ঘৰত অহাৰ পিছত মই এইটো চাওক এইটো ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন যিটো আমাৰ অসম চৰকাৰে দিছে বহীখন মই নিজে চালোঁ এইটো চাওক যোৱা 21 জুলাই মাহৰ 21 তাৰিখে তেখেতে মাত্ৰ কিমান দিছে এইটো লিখা নাই স্পষ্ট কিন্তু তেখেতৰ সংকেত দুবাৰ দিছে কি সংকেত 33 নহয় 18 নহয় 25 নহয় আপোনালোকে চাওক আপোনালোকে মিডিয়া যোগেদি আপোনালোকে নিজে চাওক এইখন নতুন বহি দিওঁতে মই নিজে দিছোঁ 200 টকা মোৰ পৰা 200 টকা লৈছে ইয়াত মোৰ নাম আছে মোৰ ল'ৰা ছোৱালী ভাইটি আইজনী আছে কিন্তু এতিয়া কথা হ'ল কিমানকে পাব লাগে আপুনি এজন মানে আমাৰ মাননীয় অসমৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে কৈছে যদি তেখেতৰ মতে যদি ঠিক আমাৰ এইটো অসম চৰকাৰ চলাবলগীয়া হয় তেখেতে কৈছিলে 100 গ্ৰাম চাউলো যদি ইয়াৰ পৰা যদি বঞ্চিত হয় কোনো পাব্লিকে তেখেতক আমি উচিত শাস্তি দিম জেললৈ পঠিয়াম এজন মানুহে প্ৰাপ্য পাব লাগে 5 কেজি এজন মানুহে ইয়াত লিখা আছে কিন্তু পাইছে কিমান এইটো চাগে এটা মানে 2.5 কেজি 1.5 কেজি মান পাইছে 5 কেজিকৈ পাব লাগে এজন মানুহে কিন্তু ইয়াত পাইছে কিমান 1.5 কেজি 2.5 কেজি 3 কেজি এইটোতো অসম চৰকাৰৰ নিয়ম নহয় অসম চৰকাৰে বাৰে বাৰে কৈ আছে চাউলটো পাব লাগে জনতাই পাব লাগে কিন্তু এনেকুৱা দুৰ্নীতিমুক্ত অসম যেতিয়া আমাৰ মাননীয় চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৰিব বিচাৰিছে আমি ভালে পাইছোঁ আমি সুখী হৈছোঁ আৰু চাওক 2022 জানুৱাৰী 22 তাৰিখে দুবাৰ মাত্ৰ দিছে কিমান দিছে সেইটো স্পষ্ট লিখা নাই এইটো চাওক মোৰ কথা নহয় তেখেতেৰে চহী তেখেতেৰে লিখা কিমান লিখিছে আপোনালোকে কওকচোন নিজে বাৰু এইটো 33 নহয় 25 নহয় 18 নহয় 19 নহয় কি লিখিছে সিয়ে গম পাব তো মাহে পাব লাগে দুবাৰ কিন্তু তাতে আমি পাইছোঁ মাহে একবাৰ এইটো চাওক আপুনি আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ মাত্ৰ আমি 2 বছৰত 24 মাহৰ ভিতৰত আমি পাইছোঁ মাত্ৰ 2 মাহ বাকী এটা ফেমিলিৰ 35 কৈ চাউল যদি 22 মাহৰ চাউলকেইটা ক'ত গ'ল গতিকে আমাৰ এইটো সমষ্টি হাৰাঘাট সমষ্টি MLA সমষ্টি মাননীয় দৰসিং দহাং ডাঙৰীয়া আপুনিও চাওক নিজ চকুৰে চাওক আমাৰ বহীত যিটো আমাৰ চাউলৰ কাৰ্ডত কিমানকৈ লিখিছে তেখেতে মিডিয়াত কৈছে মই দি আছোঁ আৰে ভাই ক'ত দি আছোঁ তুমি নিজে লিখিছে আপুনি নিজে লিখিছে ক'ত 35 কেজি মাহত ক'ত দুবাৰ একবাৰে পাইছোঁ আমি আমাৰ কাৰ্বি আংলঙৰ CM মাননীয় তুলিৰাম ৰঘাং ডাঙৰীয়া আপুনিও চাওক নিজ চকুৰে এইটো কিমানকৈ লিখা আছে আৰু আমাৰ যিটো ছাপ্লাই ফুড চিভিল ইন্সপেক্টৰ আছে ডিৰেক্টৰ আছে গুৱাহাটী ডিফো আপোনালোকে সকলোৰ ওচৰত মোৰ এইটোৱে নিবেদন আপুনি কাৰ্ডখন চাওক সকলো ৰাইজৰ কাৰ্ড আপুনি চাওক আপোনালোকে চাওক মাননীয় যিটো আমাৰ খাদ্যমন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া আপুনিও চাওক কিতাপত কিমান লিখা আছে মাহে কেইবাৰকৈ লিখা আছে আৰু মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতকো অনুৰোধ জনাইছোঁ আপুনি চাওক নিজে চাওক এইটো কাৰ্ডত মাহে কেইবাৰ লিখা আছে আমাৰ অসম চৰকাৰে মাহে চাউল দি আছে 15 দিনত একবাৰ মাহত দুবাৰ পাব লাগে কিন্তু তাতে একবাৰকৈ দি আছে এনেকুৱা ছাপ্লায়াৰ এনেকুৱা আমাৰ যিটো ডিলাৰ আমি ভাল ডিলাৰ আমি পাব লাগে আমি উচিত শাস্তি পাব লাগে আমি সেইটোকে বিচাৰিছোঁ মাননীয় অসম চৰকাৰৰ ওচৰত মই আমালোকৰ এইটোৱে প্ৰাৰ্থনা যে এটা উচিত বিচাৰ হ'ব আৰু উচিত এজন আমি ডিলাৰ পাব লাগে যিহেতুকে যোৱাবাৰ এটা নিউজত এটা বাতৰি হয় তেখেতৰ এইটো ভুল চোৰ যেতিয়া ধৰা খাই যায় পুলিচৰ হাতত সঁচা মিছা কিমান বকি থাকিব কিন্তু আমাৰ এইটো আণ্ডাৰত এইটো ডিলাৰৰ আণ্ডাৰত 161 ফেমিলি আছে 161 ফেমিলি কাৰ্ড হোল্ডাৰ আছে কাৰ্ড হোল্ডাৰ 161 এইটো সব ডিলাৰ আণ্ডাৰ এইটো পংকজ লাংটাছৰ আণ্ডাৰত এতিয়া মানে তেখেতে যে কৈছে মাত্ৰ 6টা ফেমিলি ইয়াত 6টা ফেমিলি নহয় 1172 ভোটাৰ্ছ আছে আমাৰ এইটো এলেকাত তেখেতে ভালকৈ নাজানে এইটো বস্তুটো তেখেতে ভাবিছে যে মই বাচিব পাৰিম বাচিব নোৱাৰিবা তোমাৰ নিচিনা ডিলাৰ আমাৰ নালাগে আমি এইটো নিবিচাৰোঁ যে আমাৰ এনেকুৱা দুৰ্নীতি কৰা ডিলাৰ আমি নিবিচাৰোঁ আমি আমাৰ মন্ত্ৰী MLA MP সকলে বিচাৰিছে আমাৰ এইটো যিটো আমাৰ ভাৰতবৰ্ষৰ যিটো প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী তেখেতেও বিচাৰিছে যে এটা হট ইণ্ডিয়া হ'ব বুলি